দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ হাস্পতালৰ লগতে ৰাজ্যৰ আন 6খন কেঞ্চাৰ হাস্পতাল শুভ উদ্বোধনী কৰাৰ পাছতে আজিৰ পৰা ডিব্ৰুগড় আৰম্ভ হৈছে কৰ্কট চিকিৎসা সেৱা। আজি পুৱাৰে পৰা উজনি বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্কট ৰোগীয়ে ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ ভিৰ কৰা পৰিলক্ষিত হয়। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় সদস্যত টাটা ষ্টাৰ আৰু অসম চৰকাৰৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন যৌথ উদ্যোগত নিৰ্মিত অত্যাধুনিক কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা আৰম্ভ হোৱাৰ লগে লগে দুৰ্ভাগ্য কেঞ্চাৰ ৰোগীসকলে যথেষ্ট সকাহ লাভ কৰিছে, য'ত দুখীয়া দৰিদ্ৰতা লোকসকলৰ সুচিকিৎসাৰ বাবে পূৰ্বৰ ভেলোৰ মুম্বাই তথা বহিৰাজ্যলৈ বহু কষ্টৰ মাজেৰে উন্নত চিকিৎসাৰ বাবে গৈছিল, কিন্তু এতিয়া এই চিকিৎসা সেৱা যেন ঘৰত পদূলিমুখত, য'ত থাকিব বিভিন্ন সুবিধাসমূহ মজ্জ সংৰোপণ, নিউক্লিয়াৰ মেডিচিন, ষ্টেট চেল গৱেষণা আৰু PG শিক্ষণ আৰু প্ৰশিক্ষণৰ সুবিধা থাকিব। আয়ুষ্মান আৰু অটল অমৃত কাৰ্ড আৰু BPL ৰোগীৰ বাবে বিনামূলীয়া হোৱাৰ লগতে অন্যান্য কেঞ্চাৰ ৰোগীসকলে সহজ আৰু সুলভ মূল্যৰ চিকিৎসা সেৱা লাভ কৰিব বুলি জানিব পৰা গৈছে। বহু প্ৰত্যাশিত ডিব্ৰুগড়ত 300খন বিচনাযুক্ত কেঞ্চাৰ চিকিৎসা সেৱাৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হোৱাৰ উজনি অসমৰ লগতে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচলৰ আৰু নাগালেণ্ডৰ ৰোগী এই সেৱাৰ পৰা উপকৃত হ'ব। সকলো উন্নত চিকিৎসা বৰ্তমান কৰা হ'ব যদিও আৱশ্যক অত্যাধুনিক পেট CT স্কেনৰ ব্যৱহাৰৰ বাবে চৰকাৰৰ পৰা অনুমতি পালেহে উক্ত সেৱা ৰোগীৰ বাবে উপলব্ধ কৰা হ'ব। সকলো উন্নত চিকিৎসা বৰ্তমান কৰা হ'ব যদিও আৱশ্যক অত্যাধুনিক পেট CT স্কেনৰ ব্যৱহাৰৰ বাবে চৰকাৰৰ পৰা অনুমতি পালেহে উক্ত সেৱা ৰোগীৰ বাবে উপলব্ধ কৰা হ'ব। ডিব্ৰুগড় কেঞ্চাৰ কেন্দ্ৰৰ সঞ্চালক ডক্টৰ নৱজ্যোতি চৌধুৰীয়ে সাংবিধানৰ অৱগতৰ সদৰি কৰে যে অহা জুন মাহৰ পৰা উক্ত সুবিধা হ'ব বুলি সঞ্চালকে আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই হস্পিটেলত বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰিব। বৰ্তমানে সকলো সাংবাদিকৰ আগতে সদৰি কৰে অহা জুন মাহৰ পৰা উক্ত সুবিধা হ'ব বুলি সঞ্চালকে আশা প্ৰদান কৰে। তেওঁ কয় যে এই হস্পিটেলত বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰিব। বৰ্তমানে সকলো আন্তঃগাঁথনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে কাৰিকৰী আৰু অকাৰিকৰী লোকৰ পৰাই হ'ব। লেবৰেটৰী সেৱা আৰম্ভ হৈছে যে পেট CT স্কেনৰ চৰকাৰী যে অনুমতিৰ বাবে কৰিব পৰা হোৱা নাই যদিও যে ৰেডিয়েশ্যনতে কাম চলি আছে আৰু বহি বিভাগত যে পূৰ্ণবিধি চলি আছে। তৃতীয় আৰু চতুৰ্থ বৰ্ষ কৰ্মচাৰী স্থানীয় বুলি উল্লেখ কৰি যে সকলো নিযুক্তি প্ৰক্ৰিয়া SNCৰ জৰিয়তে হোৱা বুলি সঞ্চালকগৰাকীয়ে যে উল্লেখ কৰে। টেকনিকেল চিকিৎসা বা নিউক্লিয়াছৰ চিকিৎসা ডক্টৰ নিতেন মৈদৱ যোগদান কৰিছে। অসমত এনে চিকিৎসা নাই বুলিও সদৰি কৰি ৰেডিয়েশ্যন ছেফটি অফিচাৰজনো বাহিৰৰ পৰা অনা হৈছে। যিহেতু এই হস্পিটেলত অসম চৰকাৰৰ 50% আৰু টাটা ষ্টাৰ 50% আছে, সেয়ে ডক্টৰ নিতিনে কয় যে পেট CT স্কেনটো অসমৰ ভিতৰতে শ্ৰেষ্ঠ আৰু ইয়াৰ জৰিয়তে ৰোগীৰ কৰ্কট ৰোগী ধৰা পৰাৰ লগতে ৰোগীৰ শাৰীৰিক কোনো অংশত বিয়পি পৰিছে সেয়া ধৰা পেলাব পাৰে। ডিব্ৰুগড়ত সংস্থাপিত হোৱা এই মেডিচিনটো সৰ্বশ্ৰেষ্ঠ আৰু বিশ্ব মানদণ্ডৰ সেয়া। ইয়াৰ পৰা ৰোগীয়ে সুচিকিৎসা লাভ কৰিব, ডক্টৰ নিতেনে কয়। ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ চিকিৎসা বিশেষজ্ঞ টেকনিকেলৰ নাৰ্ছ সহ মুঠ 150 গৰাকীয়ে ইতিমধ্যে যে নিযুক্তি দিয়া হৈছে। ইতিমধ্যে বাহিৰৰ কেইবাজনলৈ বিশেষজ্ঞ চিকিৎসা নিযুক্তি দিয়া হৈছে। 24 ঘণ্টা ৰোগীয়ে চিকিৎসা সেৱা পাব। ইতিমধ্যে বাহিৰৰ কেইবাজনৰ বিশেষজ্ঞ চিকিৎসা নিযুক্তি দিয়া হৈছে। 24 ঘণ্টা ৰোগীয়ে চিকিৎসা সেৱা পাব বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে। বৰ্তমানে 180খন বিচনা যদিও শীঘ্ৰে 300লৈ উন্নতি হোৱাৰ বিষয়ে জানিবলৈ দিয়ে।
স্বাভাৱিকতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কেঞ্চাৰ ৰোগীলৈ এয়া এক ইতিবাচক সুখবৰ বুলি জানিব পৰা গৈছে।